হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আপোনালোকে কেমেৰা সন্মুখত কিছুমান টাৰ্কি দেখিবলৈ পাইছে, দেখিছে ডাঙৰ ডাঙৰ টাৰ্কি। এইবিলাক সকলোবিলাক আচলতে বিক্ৰীৰ বাবে আমি সাজু কৰি ৰাখিছোঁ। আৰু আন দিনাৰ দৰে আজি এই ভিডিঅ'টো বিক্ৰীৰ বাবেই বনাইছোঁ। আৰু আপোনালোকে কেমেৰা সন্মুখত এইখিনি দেখিবলৈ পাইছে, গিনিফল আছে, টাৰ্কি, লগতে পুলিচ কেপো আছে। পুলিচ কেপৰ ওপৰত মই বেলেগ এদিন এক্সট্ৰাকৈ এটা ভিডিঅ' বনাম। আজি ভালদৰে নেদেখা পুলিচ কেপৰ যোনকেইটা পোৱালি আছে। আজি আপোনালোকে যদি আপোনালোকক টাৰ্কি গিনিফলৰ যদি প্ৰয়োজন হয়, আনদিনাৰ দৰে আজিও আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে। স্ক্ৰীনত ওলাই যোৱা নাম্বাৰটোত আপোনালোকে আমাক ফোন কৰিব পাৰে। আৰু এইখিনি দেখিবলৈ পাইছে, এইখিনি মই ভালদৰে দেখুৱাই দিছোঁ। আৰু ইয়াত যিমানখিনি পোৱালি আছে, গোটেই পোৱালিখিনি আচলতে ফুল্লি ভেকচিনেট কৰা হয়। মানে সিহঁতক পূৰা যি দৰৱ লাগে আমি দি দিছোঁ। তাৰ পাছলৈও আপোনালোকে নিয়াৰ পাছতো কিন্তু সিহঁতক দৰৱ দি থাকিব লাগিব। আৰু লগতে আপোনালোকে কেমেৰা সন্মুখত এয়া দেখিবলৈ পাইছে, আমাৰ ফাৰ্মৰ পৰা এইদৰে গাড়ীত উঠাই বহুতে এনেদৰে পোৱালি লৈ যায়হি। আৰু লগতে আমি আমাৰ যোনবিলাক দূৰ দূৰণিৰ যোনবিলাক কাষ্টমাৰ আছে, তেওঁলোকক আমি কিদৰে দিওঁ দেখাই দিছোঁ। এইবিলাক দেখিছে, এনেদৰে আমি নাইট চুপাৰ উঠাই সকলোলৈ পঠিয়াই দিওঁ। অসমৰ বাহিৰতো আমি দি আছোঁ, আৰু অসমৰ বিভিন্ন প্ৰান্তত আমি দি আছোঁ। আপোনালোকে ফোন কৰিলে হৈ যাব। তলত ডেছক্ৰিপশ্যনত নাম্বাৰ দি দিছোঁ, আৰু ওপৰত দিয়া নাম্বাৰটোত আপোনালোকে স্ক্ৰীনত ওলাই দিয়া নাম্বাৰটোত আপোনালোকে ফোন কৰিব পাৰে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।